হেল্ল' এভৰিৱান, দীপুজ ট্ৰাভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। চ' আজি আমি আহিছোঁ হাজোত অৱস্থিত হৈ থকা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্য দুৱাৰেৰে ভিতৰলৈ আগবাঢ়ি গৈ আছোঁ। গেটৰ সন্মুখত এখন তালিকা দেখিবলৈ পাইছে। আপুনি যদি ইয়ালৈ আহে তেনেহ'লে এই তালিকাটো প্ৰথমে একবাৰ চেক কৰি ল'ব। আপোনালোকৰ সুবিধাৰ্থে কথাষাৰ জনাই থ'লোঁ। আৰু এই হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত হৈ থকা পাহাৰখনৰ নাম হৈছে মণি পৰ্বত। বাৰু আপোনালোকে জানেনে এই মন্দিৰভাগক হয়গ্ৰীৱ বুলি কিয় কোৱা হয়? মই কৈছোঁ শুনক। সংস্কৃত ভাষাত হয়গ্ৰীৱ শব্দৰ অৰ্থ হৈছে ঘোঁৰাৰ মূৰ সদৃশ ডিঙি। মানে ইয়াতে বিষ্ণুক ঘোঁৰা আকাৰত পূজা কৰা হয়। চ' সেইকাৰণে হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি জনা যায়। চ' গাইজ, আমি এতিয়া খোজকাঢ়ি আগবাঢ়ি আছোঁ মন্দিৰ ভাগলৈ। দেখিবলৈ পাইছে নিশ্চয় কিমান মানুহ আগে পিছে। আৰু আমাৰ নতুন আলহী আছে, মইনা চাওঁ। চ' গাইজ, আমি তুলসীৰ মালা লৈ লৈছোঁ, দেখিবলৈ পাইছে। চ' আমি ওপৰত আগবঢ়াম মন্দিৰ ভাগত। তেনেহ'লে বলক আপোনালোক সকলোখিনি দেখাই আছোঁ ওপৰৰ। চ' আমি ওপৰৰ গেট পাইছোঁহি। চ' গাইজ, আমি মন্দিৰৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ। চাওক, আপোনালোকে দেখিবলৈ পাইছে মেইন মন্দিৰৰ বাহিৰৰ ভাগ। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া দীঘলীয়া লাইন ভিতৰত। এয়া মেইন মন্দিৰত প্ৰৱেশ কৰিবলৈ শাৰী পাতি লাইন পতা হৈছে। আৰু আমিও ভিতৰত আশীৰ্বাদ ল'বলৈ শাৰী পাতি লাইন পাতিছোঁ। চ' আগবাঢ়ি গৈ দেখাই আছোঁ আপোনালোকক। এই মন্দিৰ ভাগত আহিলে সঁচাকৈ শান্তি অনুভৱ কৰিব পৰা যায়। চ' গাইজ, মোক ক্ষমা কৰি দিব, কাৰণটো হৈছে মেইন মন্দিৰৰ যিটো প্ৰতিমূৰ্তি আছে সেইটো কেমেৰা ভিডিঅ' এলাউ নাই। চ' বাহিৰত আহি আপোনালোকক জনাই আছোঁ। ভিতৰত খুব সুন্দৰ 5 প্ৰকাৰৰ প্ৰতিমূৰ্তি দেখিবলৈ পালোঁ, যাৰ নাম হৈছে হয়গ্ৰীৱ মাধৱ, পুৰীশ্ব জগন্নাথ, গুৰুবক্সী, গোবিন্দ মাধৱ আৰু বাসুদেৱ। সঁচাকৈ প্ৰতিমূৰ্তিবোৰ ইমানেই সুন্দৰ আছিল, এতিয়াও চকুত ভাহি আছে। আৰু আপোনালোকে মন্দিৰৰ বাহিৰতে চাকি বন্তিবোৰ জ্বলাব লাগিব। চ' গাইজ, আপোনালোকে এটা কথা জানেনে? ইয়াতে তুলসীৰ মালা আগবঢ়ালে বেমাৰ আজাৰ আৰু মনোকামনাবোৰ পূৰ্ণ হয় বুলি জনাজাত। আপোনালোকে যিটো দুৱাৰ দেখিবলৈ পাইছে, এই দুৱাৰৰ মুখামুখিকৈ পুৰী জগন্নাথ মন্দিৰ অৱস্থিত হৈ আছে। আৰু যদি এই চিৰিৰে চিধাই গৈ থাকোঁ তেনেহ'লে নিশ্চয় জগন্নাথ পুৰী পামগৈ। চ' গাইজ, আপোনালোকক জনাই থওঁ, এই যিটো দেউল মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে মোৰ সন্মুখত, এইটো আহোম ৰজাৰ সৌমুত্তৰ সিংহই নিৰ্মাণ কৰিছিলে। আৰু এই দেউল মন্দিৰত প্ৰতি বছৰে দেউল উৎসৱ, হোলী আৰু জন্মাষ্টমী ধুমধামেৰে পালন কৰা হয়। এবাৰ আপোনালোকক পুনৰ মন্দিৰ ভাগ দেখাই দিছোঁ। মেইন মন্দিৰ ভাগ চাওকচোন, অতিকৈ পুৰণি হয়। মন্দিৰ ভাগৰ চাৰিওপাশৰ পৰিৱেশ এবাৰ দেখাই দিছোঁ, চাই ল'ব। আৰু এতিয়া আপোনালোকক লৈ যাব বিচাৰিছোঁ মেইন মন্দিৰৰ পিছফালে থকা লক্ষী মন্দিৰলৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে লক্ষী মন্দিৰ। আহকচোন ভিতৰলৈ আপোনালোকক লৈ যাওঁ। লক্ষী মন্দিৰত পূজা কৰি বাহিৰলৈ আহি থকাত দেখিবলৈ পালোঁ কৰবীৰ বান্ধৱী এজনী আহিছে। চ' দেখাই দিছোঁ বাৰু। আৰু তাইৰ নামো কৰবীয়ে হয়। আমাৰ আইটো বহুত এক্সাইটেড। আৰু এয়া কৰবীৰ মৰম লগা সন্তান, চাওক। আৰু চাৰিওফালৰ সুন্দৰ পৰিৱেশ এবাৰ দেখাই দিছোঁ। আৰু এয়া আমি বাহিৰলৈ ওলাই যাব ওলাইছোঁ। গাইছ, ইয়াতে বান্দৰৰ উৎপাত বহুত বেছি দেখিবলৈ পাইছোঁ, অলপমান সাৱধান হ'ব। দেখিবলৈ পাইছে নিশ্চয়। আইটোক গণিবলৈ লগাইছোঁ কিমানটা চিৰি আছে। তে আইটো কিমানটা পালা?
আৰু মোৰ সন্মুখত যিটো পুখুৰী দেখিবলৈ পাইছে তাৰ নাম হৈছে মাধৱ পুখুৰী। শুনিবলৈ পোৱা মতে ইয়াতে বিভিন্ন ধৰণৰ কাছ, মাছ ইত্যাদি দেখিবলৈ পোৱা যায়, কিন্তু বৰ্তমান সময়ত ই বিলুপ্তিৰ পথত আছে। চ' গাইজ ফাইনেলি আমি মন্দিৰটো চাই ওলাই আহিছোঁহি। চ' কেনেকুৱা পালা মন্দিৰত আহি কিনে? মা ভাল লাগিলনে? কেনেকুৱা লাগিলে মন্দিৰটো আহি? বঢ়িয়া। আপোনালোকেও আহিব হাজোত অৱস্থিত হৈ থকা মাধৱদেৱ মন্দিৰলৈ। চ' আজিলৈ ইমানে।